তো হেল্ল' গাইজ, কি খবৰ? আজি আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মলেশ্বৰ দেৱালয় বুলি কোৱা জেগাটোলৈ লৈ গৈছোঁ। এই মলেশ্বৰ দেৱালয় দুটা মন্দিৰ এটা আছে, এটা প্ৰণামী মন্দিৰ, এটা শিৱ মন্দিৰ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। তো শিৱ মন্দিৰ বুলি কৈছে মলেশ্বৰ দেৱালয়, সেইটো নৰনাৰায়ণ ৰজাই আগৰ বহুত পুৰণি আগৰ দিনতে বনাইছিলে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে সাৱতিৰ ৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা ইয়াৰ বাহিৰ সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতিৰ ৱানা প্ৰেমৰ চুপাখনা এতিয়া আহি পাই গ'লো এইখন। তো চাওক, ইয়ালি মলেশ্বৰ দেৱালয়। ইয়াৰ পৰা 100-200 মিটাৰমান হ'ব। বলক যাওঁ। মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা গাইজ ফাইনেলি আহি পাই গ'লো মলেশ্বৰ দেৱালয় শিৱ মন্দিৰ। তো আহি পাই গ'লো মলেশ্বৰ দেৱালয়। ইফালে লিখা আছে মলেশ্বৰ, ইফালে লিখা আছে দেৱালয়। তো গাইজ আহি পাই গ'লো মলেশ্বৰ দেৱালয়। তো সেয়াই হয় মলেশ্বৰ দেৱালয়। তো আহি পেলাই এতিয়া পাইছোঁ, আপোনালোকক ভালকৈ দেখাম কি কি আছে তাত। তো মলেশ্বৰ দেৱালয় যোনটো শিৱ মন্দিৰ, এইটো বহুত বিশালী, বহুত প্ৰাচীনতম মন্দিৰ। এই মন্দিৰটো আপোনাৰ 1967 নে 68 ভালকে নাজানো, নৰনাৰায়ণ ৰজাৰ যেতিয়াৰ মানে যুগৰ সময়ত এইটো নামঘৰ বনোৱা হৈছিলে। তো ইয়াৰ কাষতে আছিলে এখন ৰঙাজান নদী বুলি কোৱা হয়। এইখনে হয় ৰঙাজান নদী। আগতে বহুত ডাঙৰ আছিলে, তো এতিয়া বহুত সৰু হৈ গ'ল। মলেশ্বৰ দেৱালয় যোনটো শিৱ মন্দিৰ, তাৰ ভিতৰৰ অংশবিলাক ভিতৰলৈ আহিছো। এই মলেশ্বৰ দেৱালয়টো যেতিয়া নৰনাৰায়ণ ৰজাৰ যেতিয়া মানে জয় হৈছিলে, তো যুদ্ধৰ সময়ত সেই যুদ্ধৰ স্মৃতিৰ বাবে এই শিৱ মন্দিৰটো বনোৱা হৈছিলে। তো কিমান চনত হৈছিলে ঠিক ভালকে নাজানো, দেখাম। তো গাইজ ভিতৰলৈ আহিলো মলেশ্বৰ দেৱালয়ৰ ভিতৰতে। কাষতে এটা ডাঙৰ পুখুৰী এটা আছে। তো এই পুখুৰীটো যেতিয়া সময় নহয়, যেতিয়া ৰজাৰ সময়, ৰজাৰ দিনৰ পুখুৰী হয়। তো আপোনালোকক দেখাইছো, এইটোৱে পুখুৰীটো চাওক, বহুত ডাঙৰ পুখুৰীটো। তো এইটো ৰজাৰ দিনৰ পুখুৰী হয়, এতিয়া দিনৰ পুখুৰী নহয়। চাওক তো আৰু গাইজ এয়া মলেশ্বৰ দেৱালয় যোনটো থকা আগৰ ৰজাৰ দিনৰ পুখুৰী। তো এইটো হয় পুখুৰীটো, চাওক এইটো হয় পুখুৰীটো, আগৰ ৰজাৰ দিনৰ পুখুৰী। চাওক আপোনালোকে তো গাইজ মলেশ্বৰ দেৱালয় মন্দিৰলৈ আহিম। মন্দিৰটো অলপ বনাই আছে, এয়াই 1967 নে 68 চনত শিৱ মন্দিৰ। তো বলক ভিতৰলৈ যাওঁ। তো গাইজ এতিয়া মলেশ্বৰ দেৱালয় শিৱ মন্দিৰ দেখালো। এতিয়া গৈ আছো আমি প্ৰণামী মন্দিৰ। তো আপোনালোকক প্ৰথমে কৈছিলো যে দুটা মন্দিৰ দেখাম, এটা শিৱ মন্দিৰ আৰু এটা প্ৰণামী মন্দিৰ। তো এতিয়া গৈ আছো আমি প্ৰণামী মন্দিৰ। তো বলক যাওঁ। তো আহি পাই গ'লো প্ৰণামী মন্দিৰ। সেইটোৱে চাওক, শ্ৰী শ্ৰী পীতাম্বৰ পীঠ ধাম স্থাপিত। তো এইটো আহি পাই গ'লো প্ৰণামী মন্দিৰ। তো এইটোৱে হয় প্ৰণামী মন্দিৰ। চাওক কি বঢ়িয়া লাগিছে, নেক্সট লেভেল। তো গাইজ আহি পাই গ'লো প্ৰণামী মন্দিৰ। তো এইটোৱে প্ৰণামী মন্দিৰ, চাওক এইটো কিমান ধুনীয়া লাগিছে আঁতৰৰ পৰা। তো ভিতৰৰ পৰা বহুত ভাল লাগিব চাবলৈ মানে। তো এইটোৱে হয় প্ৰণামী মন্দিৰ। তো বলক ভিতৰত কি কি আছে চব দেখাই আছো। তো বহুত ধুনীয়া, পুৰা ৰাজমহলৰ নিচিনা লাগিছে, চাওক কিমান মজা যেনত।
তো শ্ৰী শ্ৰী পীতাম্বৰ পীঠ ধাম বুলি কোৱা এজনে স্থাপিত কৰিছে 1857 চনত এই মন্দিৰ স্থাপন হৈছে। তো ইয়াত থকা গোটেইখন ওচৰে পাজৰে থকা চব প্ৰণামী মন্দিৰ। তো এই প্ৰণামী মন্দিৰটো স্থাপিত হৈছে। তো বলক ভিতৰত চাওঁ আৰু কি কি আছে। ইয়াত ফুলনি বাগিচাও আছে ওচৰতে। গৈ দেখাই আছো কি আছে। তো গাইজ এতিয়া আহিলো প্ৰণামী মন্দিৰ ভিতৰতে। তো এতিয়া ভিতৰলৈ যাম। এতিয়া ফেনটো খুলি লৈছো। তো ভিতৰলৈ গৈ দেখাম। তো চাওক কি ধুনীয়াকে বনাইছে তো মন্দিৰটো। তো ভিতৰত গৈ দেখাই আছো আপোনালোকৰ কি কি আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ এতিয়া আহিলো আমি প্ৰণামী মন্দিৰৰ ভিতৰতে। তো ইয়াত ধুনীয়াকে বনাই থোৱা আছে। তো চাওক পুৰা মজাকে বনোৱা আছে। তো আপোনালোকেও আহিব। তো এইখন বিহালী নিচিনা ওচৰত প্ৰণামী মন্দিৰ আছে। এয়া চাওক আগফালে মন্দিৰ পূজা অৰ্চনা কৰে। এয়া আগফালে চাওক তো গাইজ আমি এটা প্ৰণামী মন্দিৰ ভিতৰলৈ আহিলো। তো ভিতৰৰ মন্দিৰটো অহাৰ পিছত এয়া শ্ৰী আচাৰ্য গুৰুজী মংগল দাস বুলি লিখা আছে। পৰ্দাও আছে। তো ইয়াত দান পাত্ৰ আছে। এটা আপুনি কিবা দিবলৈ পাৰে, দিব পাৰে। তো এইফালে আচাৰ্য শ্ৰী মহাৰাজ বুলি লিখা আছে, ঠিক কৰিব পৰা নাই। মালা দালি লিখি থোৱা আছে। তো বাহিৰৰ ফালেও আপোনালোকক দেখাই আছে। তো ভিডিঅ'টো চাই থাকক। তো গাইজ আপোনালোকক দুটা মন্দিৰ দেখাম বুলি মলেশ্বৰ দেৱালয় শিৱ মন্দিৰ আৰু প্ৰণামী মন্দিৰটো দুইটাই আপোনালোকক দেখালো। তো আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাইছে তো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু অকণমান আগুৱাই লৈ যোৱাত আপোনালোকে সহায় কৰক। তো আজিলৈ বাই বাই।